হেল্ল' কৃষক বন্ধুসকল, আপোনালোকক আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয় ভোট জলকীয়াৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মোৰ এজন ছাবস্ক্ৰাইবাৰে কমেণ্টত কৈছে আৰু ফোনতো কৈছিলে, তেখেতৰ বোলে এটা বেমাৰ লাগিছে ভোট জলকীয়া ডৰাত, কেনেদৰে ভাল কৰিব পাৰি তাৰ বিষয়ে সুধি আছে। এয়া আমাৰ এইডৰা চাওক ভোট জলকীয়াৰ বাৰী। এতিয়া অকণমান সন্ধিয়া হৈছে, সময় নোপোৱাৰ কাৰণে মই সন্ধিয়া বলতে বনাইছোঁ। এয়া পোহৰ, লাইটৰ পোহৰ পৰিছে, গতিকে অলপ হালধীয়া দেখিছে। ঠিক হালধীয়া নহয়, গছবোৰ খুব ভাল। গতিকে সেই মোৰ ছাবস্ক্ৰাইবাৰজনে কৈছিল তেখেতৰ বোলে জলকীয়া ডৰাত গুৰি পচা বেমাৰটো লাগিছে। গুৰি পচা বেমাৰটো গুচাবলৈ অলপ কষ্ট হয়, তথাপিতো গুচাব পাৰি। মই প্ৰতিটো ভিডিঅ'তে কৈছোঁ যে আৰম্ভণিৰ পৰাই এইবোৰ মানে খেতিডৰাৰ কাৰণে আপুনি সজাগ হ'ব লাগিব। গুটি পচাওঁতে যেতিয়া গুটি পচোৱা হয় তেতিয়াই মানে সাৱধানতা অৱলম্বন কৰিব লাগে। হেল্ল' বন্ধুসকল, যেতিয়া গুটি পচাই আপোনালোকে, মই আগতে কৈছোঁ আটাইতকৈ মানে প্ৰয়োজনীয় বস্তু এটাই হ'ল এইটোতো বেবিষ্টিন। বেবিষ্টিন বোলা বস্তু ভোট জলকীয়া খেতি কৰিবলৈ হ'লে আপোনাক লাগিবই। ইণ্ডোফিল, এলটেক্স এইবোৰ আছে, ব্লাইটাক্স আছে। এতিয়া আমাৰ গুৰি পচা মূল বেমাৰটোৰ কাৰণে কি কৰিব লাগিব সেই বিষয়ে কৈছোঁ। মানে প্ৰথমতে গুটি পচাওঁতে আপুনি গুটিখিনি মানে এই ব্লাইটাক্স বা ব্লাইটাক্স নহয়, 1 নম্বৰ মানে বেবিষ্টিনত পাউডাৰ অকণমান গলি পিনি গুটিখিনি পাউডাৰ অলপ মিহলাই পালন কৰক। তাৰপৰা মাটিখিনি নিৰ্বাচন কৰিব লাগিব। মাটিখিনি ওখ পাখৰ লওক। এইকেইটা আমাৰ দেখিছে নাই, এইটো নলা আছে, এইটো মাটি ওখ। এইটো ইয়াত যদি মাটি বেছি জমা হৈ যায় তেতিয়া মানে ইয়াত বেমাৰ হ'ব। এই নলাটো দেখিছে নাই, নলাটো আমাৰ ইয়াতকৈ প্ৰায় 5 ইঞ্চিমান ওখ। এইটো 5 ইঞ্চি ইয়াৰ পৰা ওখ হ'ব। 5 ইঞ্চি ওখ কিয় কৰা হয়, ইয়াত মানে অতিৰিক্ত পানী জমা হ'ব নোৱাৰে। গতিকে আপোনালোকেও কৰিব লাগিব। আৰু এইটো অৱস্থা গুটি সিঁচোতে গুটিখিনিতো মানে আপোনালোকক কৈছোঁ যে বেবিষ্টিন মিহলাই লওক, তাৰপৰা গুটি পচাওক। গুটি পচোৱাৰ পিছত যেতিয়া ৰুবলৈ আনোতে এই পুলিৰ গুৰিটো ব্লাইটক্স, ইণ্ডোফিল, এলটেক্স বা যিকোনো এটা এই ভেঁকুৰনাশক, বীজাণুনাশক এই মানে তাত ভিজাই লওক। 5 মিনিট 10-15 মিনিট তিয়াই থওক। 5 মিনিট নহয়, 10-15 মিনিট তিয়াই থওক। তাৰপৰা এনেকুৱাকৈ মূল পথাৰত ৰুই দিয়ক। তেতিয়া যথেষ্ট বাচিব পাৰিব। আগৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগিব। বেমাৰবোৰ হ'লে অৱশ্যে মানে খুব কষ্ট হয় ইয়াক মেৰামতি কৰিবৰ কাৰণে। তাৰপিছত কি কৰিব লাগিব, এতিয়াতো হৈছেই চাগে, কিছুমানে আমাৰ মানে ছাবস্ক্ৰাইবাৰজনৰ হৈ আছে বুলি কৈছে। তেখেতে কি কৰিব লাগিব, বেবিষ্টিন এপেকেট আনি লওক। তাৰপৰা আপুনি ব্লাইটক্স এপেকেট আনক। বেবিষ্টিন 1 লিটাৰ পানীত 2 গ্ৰামকৈ দিব। 2 গ্ৰামকৈ দি এই গোটেই গছজোপাত স্প্ৰেয়াৰ কৰি তলফালেও মাৰি দিয়ক। স্প্ৰেয়াৰ সম্পূৰ্ণ ভিজাই দিয়ক। তাৰপৰা এই গুৰিটো আপুনি নজলডাল দি দিয়ক। 1 লিটাৰ পানীত 2 গ্ৰাম দিব লাগিব বেবিষ্টিন। অলপ কাঢ়া হওক, যিহেতু কীটাণুনাশক নহয়, সি বীজাণুনাশকহে। গতিকে ইয়াত দিয়ক, ডাঠকৈ দিয়ক, গুৰিটো দি দিয়ক। তাৰপৰা যদি ভেঁকুৰৰ পৰা আপোনাৰ হৈছে তেতিয়াহ'লে ই সম্পূৰ্ণ শেষ হৈ যাব। এই গুৰিটো ক'লা পৰি যায়। এতিয়া অৱশ্যে আমাৰ বাৰীত নাই, মই আগৰ পৰা সাৱধান হৈ আছোঁ, গতিকে ইয়াত হোৱা নাই। কিন্তু আপোনালোকক এতিয়া দেখাব নোৱাৰোঁ মই, মোৰ বাৰীত যিহেতু নাই। গতিকে আপোনালোকৰ যাৰ হৈছে তেওঁলোকে বেবিষ্টিন 2 গ্ৰাম 1 লিটাৰ পানীত মিহলাই আগৰ পৰা গছৰ গুৰিলৈকে সকলোবোৰ স্প্ৰে কৰি দিয়ক। প্লাছ এই টুকুৰা মাটিটো আমি জলকীয়াত পানী যেনেধৰণে দিওঁ, পানী যোগান ধৰোঁ, তেনেধৰণে নজলটো ইয়াতো দি দিয়ক। মানে শিপালৈকে তিতক মানে বস্তুটো, গম পাইছে নাই। তাৰপিছত ঠিক 4-5 দিনৰ মূৰত আপুনি আকৌ যিটো নেক্সট এটা আমি ব্লাইটক্স আনিব দিছিলোঁ যে, ব্লাইটক্সটো ঠিক 2 গ্ৰামকৈ দিয়ক। 1 লিটাৰ পানীত 2 গ্ৰামকৈ দি প্লাছ একেধৰণে আপুনি মাৰক। নেক্সটত আকৌ ব্লাইটক্স মাৰি দিয়ক। আপোনাৰ বাৰীডৰা সম্পূৰ্ণ যিখিনি অতিপাত হোৱা নাই সেইখিনি বাচি যাব, টেনশ্যন নাই।
গতিকে কৃষক বন্ধুসকল, এই যিটো মানে মই গুৰি পচা বেমাৰৰ কাৰণে কৈছোঁ নহয়, সেইটো বৰ মাৰাত্মক বেমাৰ ভোট জলকীয়াৰ কাৰণে। আপুনি ভবা উৎপাদনটো নাপাব। যেতিয়া মানে এইবোৰ গুটি লগাৰ সময়ত হৈ যায়, কেতিয়াবা পুলি অৱস্থাটো হৈ যায়। গতিকে যিকোনো খেতি কৰিলে আগৰে পৰাই আপোনালোকে সাৱধানতা হ'ব। এতিয়াৰ পৰা মই আশা কৰিছোঁ আপোনালোকে সাৱধানতা হওক, যিহেতু বৰ ক'বলৈ গ'লে বেমাৰী গছেই বুলিব লাগিব ভোট জলকীয়াজোপা। গতিকে ইয়াক আগৰ পৰাই মানে সাৱধানতা ল'ব লাগিব। আৰু তেতিয়া পিছলৈ যাতে কষ্ট নহয়। এয়া মই উঠাইছোঁ ভোট জলকীয়া, চাওক এইকেইটা ইমান ধুনীয়া ৰং। গতিকে এনেধৰণে আমি চলাব লাগিব। মই মোৰ নিজৰ উপলব্ধি, মোৰ যোৱা বছৰ 2-এজোপা হৈছিলে, সেইখিনি মই এনেধৰণে ভাল কৰিলোঁ, আপোনালোকক দেখাইছোঁ। এইবাৰ মানে আগৰ পৰা মই সাৱধান, যিহেতু এতিয়া তেনেকুৱা কাম নাই। গতিকে আমাৰ দীঘলীপুথাৰ বন্ধুজনে কৰক, এটা পেকেট আনক বেবিষ্টিন আৰু এটা আনক ব্লাইটক্স। বেবিষ্টিনটো 2 গ্ৰাম প্ৰথমবাৰত মাৰক আপুনি 1 লিটাৰ পানীত 2 গ্ৰামকৈ দি। তাৰপিছত 5 দিনৰ পিছত আপুনি ব্লাইটক্সটো মাৰক 1 লিটাৰ পানীত 2 গ্ৰামকৈ দি। ওপৰৰ পৰা তললৈ গোটেই গছজোপা আগফাল তলফাল সকলো মানে তিয়াই দিয়ক, ভিজাই পিনি মাৰক। তাৰপৰা গুড়িটো তিয়াই দিয়ক, এই গুড়িটো। ঠিক নেক্সটত আকৌ আপুনি বেবিষ্টিন মাৰি দিব। বেবিষ্টিন 5 দিনৰ পিছত ব্লাইটক্স, আকৌ 5 দিনৰ পিছত বেবিষ্টিন মাৰক, একেধৰণে মাৰক। তেতিয়া নিশ্চয় ভাল হ'ব আপোনাৰ খেতিডৰা। আশা কৰোঁ আপুনি ভবা মতে পাব ফল। আৰু আগলৈ কিবাকিবি এনেকুৱা অসুবিধা হ'লে ক'ব। আৰু দুটামান ইয়াৰ বিষয়ে বনাবলৈ মোৰ ভিডিঅ' আছে আপোনালোকৰ বিষয়ে। তেতিয়া আপোনালোকে সম্পূৰ্ণ ভবামতেই পাব ফচল। আজিলৈ আহোঁ, নেক্সটত আকৌ লগ পাম, আকৌ কমেণ্ট কৰিব। আপোনালোকে বুজিলে চাগে মই বেমাৰটোৰ বিষয়ে থুলমূলকৈ কৈছোঁ, আৰু মোৰ কথা কোৱাৰ অভ্যাস ইমান এটা নাই। অৱশ্যে পিছত হ'বগৈ পাৰে, কিন্তু আপোনালোকে বুজি পালে চাগে। মাটিডৰা ওখকৈ দিব, যাত পানী বেছি নৰখে। পানী বেছি নৰখাকৈ তাৰপৰা যিডোখৰ খেতি কৰিবলৈ আপুনি ভাবিছে সেইডোখৰ এনেধৰণে ওখ ভেটি তুলি ল'ব। মাজত নলা ৰাখিব, এইকেইটা নলা ৰাখিব। তাৰপৰা পুলি পচাওঁতে আপুনি বেবিষ্টিন, ইণ্ডোফিল এনেকৈ পাউডাৰ লৈ গুটিখিনিত মিহলাই ল'ব। গুটিত মিহলাই লৈ পুলি যেতিয়া মূল পথাৰত ৰুবলৈ আনিব, পথাৰত ৰুবলৈ আনোতে শিপাবোৰ তিয়াই ল'ব 10-15 মিনিট। তাৰপৰা ৰুৱক। তাৰপৰা ভালদৰে নিৰীক্ষণ কৰক। অকণমান যদি ক'ৰবাত এটা পুলি হৈছে, তেতিয়া সাৱধান হওক আপুনি, বেছি হ'বলৈ নিদিব। ভয় নকৰিব, ভাল হ'ব, আগুৱাই যাওক। নমস্কাৰ, আজিলৈ আহোঁ। জয় আই অসম। ধন্যবাদ।